তো এতিয়া আমি গৈ আছোঁ সাপে যোৰহাটৰ পৰা যোৰহাটৰ মৰিয়নিৰ পৰা। হেই গাইজ, আমি সাপে খাটিলৈ আহিলোঁ যোৰহাটৰ পৰা। এতিয়া আমাৰ জেঠাইৰ ঘৰ আছে, মাৰ মাজু জেঠাই হয়। আমি ডাঙৰ জেঠাইৰ ঘৰত আছে যোৰহাটত। আৰু ইফালে মাছ ধৰি আছে। এইটো হ'ল গাঁৱৰ ঠাই। কিছু দৃশ্য দেখুৱাম গাঁৱত কেনেকুৱা পৰিৱেশ। ইয়াতে পুখুৰীত মাছ পুহি পিনি ইয়াতে জেঠাই মাছ ধৰি আছে জালত। আৰু মাছ কেইটামান ওলাল। কি মাছ হয় এই? ৰৌ মাছ আৰু বাহু মাছ। এইটো মাছ এটা ওলাল, কিন্তু পেলাই দিল। এইটো হ'ল আমাৰ জেঠাইৰ সৰু পুতেক, জেঠাৰ মতলব আৰু মোৰ ভাইটি হয়। আৰু জেঠাই এইফালে বহুত ধৰণৰ গছপুলিৰ বাগিচা বনাইছে। তো গাইজ, মাছ ধৰা চাই এতিয়া চাহ খাই আছোঁ আৰু মায়ে মাছ ধৰি আছে, মাছ বাচি আছে এইফালে। मछली का फीस काटना है इसको। তো গাইজ, জেঠাইহঁতৰ এখন দোকান আছে। সেই দোকানখনত ভাবিছোঁ আজি অলপ পানীপুৰি বনাই বিক্ৰী কৰোঁ বুলি। মোৰ এনে বহুত ইচ্ছা বিক্ৰী কৰাৰ। আজি ইচ্ছাটো পূৰণ হ'ব, ভাল লাগিব। আৰু জীৱনত ফাৰ্ষ্ট টাইম দোকানী হোৱাৰ এনজয় কৰিম। চাই থাকক ভিডিঅ'টো শেষলৈকে। পানীপুৰি বনাবৰ কাৰণে পানীপুৰি মানে ভাজি লৈছে। আৰু আমাৰ আলু পিটিকা ৰেডি আছে, সোৱাদিছ আলু পিটিকা। দাউৰি আছে, এইটো মই নোলাও বুলি কয় আপোনালোকে দেখিলেই। এইখিনিতে আমি অলপ ফুৰি আহিলোঁ সাপেখাতিৰ ফৰেষ্ট আৰু পানীৰ ফালে পানী আছিল, নদী আছিল, চাই আহিলোঁ, ভাল লাগিল। আৰু ফুৰিব কিমান ফটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। এয়াই আছিল আমাৰ সৰু জেঠাইৰ ঘৰত এনজয় কৰা কিছু দৃশ্য। বাই।